নমস্কাৰ, মই কাজল শৰ্মা। এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম ভোগ। পৃথিৱী কি, বাস্তৱ কি, দুখ কি? পৃথিৱীৰ ৰং ৰূপ নাজানে সি, ভৱিষ্যত কি নুবুজে সি। জানে সেই ঠাইডোখৰ য'ত সি নিশাটো কুচিমুচি হৈ পৰি থাকে। দীঘল ৰাতিটোত স্তব্ধ হৈ পৰে সময়, ৰৈ যায় জোনৰ গতি। সি যেন ভাগৰুৱা, তাৰ নাই আপোন, আছে মাথো আকাশ। নিস্তব্ধ নিশাত চাৰিওফালে কুকুৰৰ ফুকফুকনি, সেইবোৰলৈ তাৰ আওকাণ নাই। সি যেন কিবা বিচাৰি আছে, কিন্তু নাজানে সেয়াই যে ভোগ।